Hello friends, welcome to my channel Lisa's Cooking Culture. আজি মই বনাবলৈ লৈছোঁ সৰু মাছৰ লগত কচুৰ লেচি। কচুৰ লেচি বাৰু খাইছেনে আপোনালোকে? বৰ টেষ্টি। প্ৰথমে মাছখিনি ভাজি লোৱা হ'ল। কচুৰ লেচিবিলাক দীঘল দীঘল, ইয়াতে আঁহ থাকে, সেই আঁহবোৰ গুচাই সৰু সৰুকৈ কাটি লৈছোঁ। এটা পিঁয়াজ, দুটা জলকীয়া প্ৰথমে অকণমান তেলত ভাজি লোৱা হ'ল। এতিয়া তাত কচুৰ লেচিখিনি দি দিয়া হ'ল। সকলোৱে নিজৰ সোৱাদ অনুসাৰে নিমখ আৰু হালধি দি ল'ব পাৰে। আৰু 2 চামুচ আদা নহৰু, দি পেলাই লেচিখিনি ভালদৰে ভাজি ল'ব লাগিব। এতিয়া 1 কাপ পানী দিয়া হ'ল সেইখিনি সিজিবৰ কাৰণে। পানীখিনি যেতিয়া শুকাই যাব তেতিয়া তাত আকৌ 1 কাপ পানী দিব লাগিব আৰু মাছখিনি লগতে দি দিয়া হ'ল। এতিয়া 1 চামুচ জিৰা পাউডাৰ দিছোঁ। অকণমান নেমু ৰস দিয়া হ'ল। আৰু এইখিনি এতিয়া উতলিলেই আমাৰ কচুৰ লেচি ৰেডি হৈ যাব। এতিয়া পানীখিনিও শুহিছে আৰু ভালদৰে সিজিও গৈছে। আমাৰ আজিৰ কচু আৰু সৰু মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।